এটা ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো। আজি আমি গুৱাহাটীলৈ ভাইটিক লগ কৰিবলৈ যাম বুলি ভাবিছো। তাকে ভাবিলো এটা ব্লগো কৰি দিও। আহকচোন ভিডিঅ'টো উপভোগ কৰো। গাঁৱৰ পৰা নাৰেংগীলৈ এইটো পথটোৰ নাম হ'ল হোমেন বৰগোহাঁই পথ। এই পথটোৰে আহি মোৰ বহুত ভাল লাগে। আমি গুৱাহাটী পাইছোহি আৰু আমি নাৰেংগী হৈ আহিলো। যাম আৰু অকল যামেই। আমি পাইছোহি। আহিছো, ভোক লাগিছে, তাকে কিবা এটা খাই আহোঁগে বোলো। বস্তু আহিব বুলি আমি ৰৈ আছো, আহিয়ে পোৱাহি নাই এতিয়ালৈকে। Pizza di Malva, ini mau baga. আমি আহিলো ভাইটিৰ ৰুমৰ পৰা ওলাই। এতিয়া ভাবিছো সৰু সুৰা কিছুমান বজাৰ কৰিবলগীয়া আছে, গতিকে বিশালতে সোমাই যাওঁ। তাকে আহি আছো। আমি এতিয়া বজাৰ কৰি হ'ল আৰু কেকৰ বস্তু অলপ আছিলে, সেইখিনি ল'লোঁ। লৈ এতিয়া গুৱাহাটীৰ পৰা ওলাইছোঁ। চাওঁ কিমান যাম, যদি নাপাওঁ আমি সোনকালে পামগৈ। আমি আহি ঘৰ পালোহি। আমাৰ যাম নাছিলে বাবে আমি এঘণ্টাৰ ভিতৰতে ঘৰ পালোহি। এয়া পূৰা বজাৰ চোৱাত ব্যস্ত হৈ আছে সকলো। এতিয়া আমি আহি পোৱালৈ প্ৰায় 6:30 মানে বাজিলে। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাব আৰু লগতে মৰমবোৰ সদায় এনেদৰে দি থাকিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।